নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে। ময়ো ভালে আছোঁ। আজি ভাবিলে এটা চেলেঞ্জ লৈ হ'ব আপোনালোকৰ মাজত। তো চেলেঞ্জটো হ'ব পানীপুৰি মানে ফুচকাৰ ওপৰত। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যিয়ে নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি দিব প্লিজ। তো মই দেখাম মানে কেনেকুৱাকৈ বনাওঁ বা পানীপুৰিটো মই কেনেকুৱাকৈ প্ৰিপাৰেশ্যন কৰোঁ। তো সকলোখিনি দেখাম, আপোনালোকে চাই থাকিব। মোৰ তাতে মানে অলৰেডি ৰেডিমেড ফুচকা আনি থোৱা আছে। এইকেইটা কেৱল তেলত মানে ফ্ৰাই কৰিলে হৈ যাব আৰু বেলেগ নাই। তাৰপাছত আলু আৰু মটৰ মই অলৰেডি বইল কৰি ৰাখিছোঁ তাত। তো চাই থাকিব ভিডিঅ'টো। তেলখিনি দেখিছে গৰম হ'ল তেলখিনি। একদম একেবাৰে লো ফ্লেমত মানে মই তাত দি চাম গৰম হ'ব লাগিব। তাৰপিছত এনেকুৱাকৈ গোটেইখিনি মই ফ্ৰাই কৰি লৈ লওঁ। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। ইমানখিনি বনাই ল'লোঁ। ইয়াতে দুটা ভাগত ভগাই ল'ম। এটা মানে মিষ্টাৰে খাব আৰু এটা মই খাম। তো এইখিনি হ'ব চেলেঞ্জ। তাৰপাছত বাকীখিনি কৰিলোঁ আৰু যোগাৰ। এইটো বাৰু বনোৱা হৈ গ'ল, ফুচকাটো এইটো হৈ গ'ল ফ্ৰাই কৰা। তো বাকী এতিয়া আলু আৰু মটৰখিনি কৰিলোঁ। আলু আৰু মটৰখিনি মই বইল কৰি লৈছোঁ। তাৰপিছত আলু মটৰ বইল হৈ গৈছে। এতিয়া এইখিনি ধুনীয়াকৈ বনাই লওঁ। কেঁচা জলকীয়া কটা হৈ গ'ল। এতিয়া পিঁয়াজখিনি একদম সৰু সৰুকৈ কাটি ল'ম। ফুচকা কাৰ কাৰ প্ৰিয় হয় জনাব, আৰু কোনে কোনে মানে বেয়াও পায় সেইটো জনাবচোন কমেণ্ট বক্সত। মোৰ কিন্তু খুবেই প্ৰিয় হয়। তো আপোনালোকৰ কাৰ কাৰ প্ৰিয় আৰু কোনে কোনে বেয়া পায় জনাব। আলুখিনি বাকলি গুচোৱা প্ৰায় হৈ গ'ল। এতিয়া এইখিনি ধুনীয়াকৈ সানি ল'ম, মানে কেঁচা জলকীয়া পিঁয়াজ আৰু লগতে আলুখিনি ধুনীয়াকৈ সানি ল'ম। আৰু এইখিনি হ'ল বইল মটৰখিনি আলুৰ লগত সানি নলওঁ। এইখিনি এক্সট্ৰাকৈ অকণমান এক্সট্ৰাকৈ নিমখ আৰু পিঁয়াজেৰে মিক্স কৰি লওঁ। বেছিকৈ সিজি গৈছে কাৰণে আলুৰ লগত সানি নাই লোৱা, নহ'লে গোটেইখিনি ভাঙি যাব। তো আলুখিনি সানি লওঁ এতিয়া। আলুখিনি প্ৰায় সনা হৈয়ে গ'ল। এতিয়া মই মটৰখিনি উঠি কেনেকুৱাকৈ অকণমান নিমখ মিলাই ল'ম আৰু যাতে টেষ্টি আহে। আলুৰ লগত নাই খানাই গমেই পাইছে, অলপ বেছিকৈ সিজি গৈছে। এইটো সানি দিলে মানে কি মটৰ আৰু আলু একেই হৈ যাব। তো এয়া সনা হৈ গ'ল। এতিয়া ইয়াতে চাওক, এইখিনি আছে আলু খানা আৰু এইখিনি আছে মটৰ সানি লোৱা। তো এতিয়া মানে কি টমেটো চুপখিনি মানে যোনটো আমি কুকাৰৰ পানী খাওঁ ন, সেই পানীটো বনাই ল'ম। তো মই ইয়াতে ব্যৱহাৰ কৰিছোঁ টমেটো কেটচাপৰ একেবাৰে ডাঠ আৰু এইটো টেঙা মিঠা হয়। তো এইখিনিৰে মই জোলটো বনাই ল'ম। পানী দি দিম। ইয়াতে ভোট জলকীয়া গুড়ি অলপ দি দিছোঁ, তেতিয়া টেঙা মিঠা ফ্লেভাৰৰ লগত অকণমান জলকীয়া ফ্লেভাৰো আহি যায়। টেঙা পানী হৈছে কিমান ধুনীয়া হৈছে। ধুনীয়া টেঙা মিঠা প্লাছ জলকীয়া ফ্লেভাৰ হৈছে। তো এতিয়া আটাইখিনি ফুচকাতে মই ফিলিং কৰি ল'ম, মানে কি আলু আৰু মটৰখিনি ভৰাই ল'ম।
তো এনেকুৱাকৈ আলু মটৰ তাৰে ওপৰত ভুজিয়া দি দিছোঁ। গোটেইখিনি যিখিনি বনাইছোঁ 22টা ফুচকা আছে, 22টাতে গোটেইখিনিতে এনেকুৱাকৈ ফিল কৰি ল'ম। তো চাই থাকিব আপোনালোকে ভিডিঅ'টো, কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু ফুচকা কাৰ ফেভৰেট জনাব। এয়া গোটেইখিনি ফিলিং কৰা হৈ গ'ল। চাওক কেনেকুৱা এটা লুক আহিছে। আমি এটা বহি ল'লোঁ আৰু খাওঁ। তোমাৰ কেইটা? তোমাৰ এঘাৰ, মোৰ 11। পানী আছে মজা। দাৰু বঢ়িয়া। ভিডিঅ'টো কৰিলোঁ সিমান এটা ভাল নহ'ল, মানে কোনে কিমান খালে কি খালে গমেই নাপালোঁ। তথাপিও প্ৰথম যিহেতু আৰু এয়াও মানে অলপ লাজু কৰি কেমেৰাৰ আগত আহিবলৈ। তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ ইমানতে এৰিছোঁ, আকৌ বৰষুণ আৰম্ভ হৈয়ে গ'ল। তো লগ পাম অন্য এটি ভিডিঅ'ত। আজিলৈ বাই বাই।